কাইলৈ অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন গোৱালপাৰা জিলাৰ নিৰ্বাচনী দায়িত্ব থকা পলিং আৰু প্ৰিজাইডিং বিষয়া ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা 955টা ভোট গ্ৰহণ কেন্দ্ৰত জিলাখনৰ 7,26,212 ভোটাৰে ভোটদান কৰিব 30টা ভোট গ্ৰহণ কেন্দ্ৰৰ দায়িত্বত মহিলাৰ বিষয়া কৰ্মচাৰী 7 মেত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন কাইলৈ অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে সকলো ধৰণৰ ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে নিৰ্বাচনৰ বাবে নিয়োজিত পলিং আৰু প্ৰিজাইডিং বিষয়াসকলে বেলেট বাকচ ব্লেড পেপাৰ আদি লৈ আজি ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে ভোট গ্ৰহণৰ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ কাৰণে 955টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ইয়াৰে 30টা ভোট গ্ৰহণ কেন্দ্ৰ কেৱল মহিলা বিষয়া কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়াত 4,500 বিষয়া কৰ্মচাৰীয়ে নিয়োজিত কৰা হৈছে উল্লেখযোগ্য যে জিলাখনত 16টা জিলা পৰিষদৰ সমষ্টি আছে যদিও ইয়াৰে দুটাত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ বাবে বাকি 14টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব 14টাৰ বিপৰীতে 49 জন প্ৰাৰ্থী আছে আঞ্চলিক পঞ্চায়ত সদস্য পদ 81টাৰ বিপৰীতে 17টাত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থী নিৰ্বাচিত হৈছে বাকি 64টা পদৰ বিপৰীতে 184 গৰাকী প্ৰাৰ্থী আছে এইবেলি পঞ্চায়ত নিৰ্বাচনত জিলাখনৰ 7,26,212 ভোটাৰে ভোটদান কৰিবলৈ সুযোগ লাভ কৰিছে আমাৰ দুধনৈ হাই স্কুল পৰিছে কোচধোৱা ব্লক দুধনৈ হাই স্কুল পুলিচ ষ্টেচন সম্পূৰ্ণ সুবিধাখিনিয়ে পাইছোঁ ট্ৰেইনিঙৰ পৰা নাই হোৱা নাই এতিয়ালৈকে হোৱা নাই এইখিনি বস্তু চাই লৈ খোৱা লোৱা কৰিব যাম খোৱাৰ কুপন দিছে খোৱা নাই এতিয়া বস্তুখিনি ৰেডি হোৱাৰ পিছত এখন বাছততো বহুতকেইটা পলিং ষ্টেচন থাকিব গোটেইখিনি একেলগ হোৱাৰ পিছত তাত ওলাব পাৰি ৰেডি হয় বতৰ বেয়া হয়